2020 চনৰ এপ্ৰিল মাহত যেতিয়া কৰোনালৈ এটা দেশত হুলস্থুল নিজামুদ্দিনত তবলিগী জামাতৰ মানুহৰ লোকৰ কাৰণে তবলিগী জামাতে কৰোনা বিয়পাই পৰিছে বুলি এটা বিশ্বস্ত গোটেই ভাৰতবৰ্ষত বিয়পাই দিছিল। আৰু সেই সময়ত নিজামুদ্দিনত মাত্ৰ 3000 লোকে সমবেত হৈছিল। আৰু সেই 3000 লোকৰ ভিতৰত 500 মানুহ এফেক্টেড বুলি ধৰা পৰিছিল, কৰোনাত এফেক্টেড, আৰু তাত 233 জন মানুহক এৰেষ্ট কৰা হৈছিল। 2021 চনৰ এপ্ৰিল মাহ দেখা গৈছে যে বিভিন্ন সংবাদ মাধ্যমৰ যদি জানিব পাৰিছোঁ যে কুম্ভ মেলাত প্ৰায় আপোনাৰ 28 লাখ মানুহ সমবেত হৈছে আৰু তাত 1,70,000 মানুহ এফেক্টেড বুলি ধৰা পৰিছে, পজিটিভ কেছ, কিন্তু এৰেষ্ট 0। গতিকে মই এইটোৱেই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আগলৈ মোৰ এটা প্ৰশ্ন যে 2021 চনত 3000 মানুহ নিজামুদ্দিনত সংগত হোৱাৰ বাবে এই সম্প্ৰদায়টোৰ মাজৰ পৰা 500 মানুহ এফেক্টেড হৈছিলে, 233 জন মানুহ এৰেষ্ট কৰা হৈছিল। আৰু 2021 চনত এপ্ৰিল মাহত য'ত 28 লাখ মানুহ সমবেত হ'ল, 1,70,000 মানুহ এফেক্টেড বুলি আমি সংবাদ মাধ্যমৰ যদি জানিব পাৰিছোঁ, তাত কিন্তু এৰেষ্ট 0। এই পাৰ্থক্যটো কিয়? গতিকে এই পাৰ্থক্যটোৰ বিষয়ে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ মোৰ এই প্ৰশ্ন থাকিল। আশা কৰোঁ এই উত্তৰটো মই পাম।